নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এটা বিগ আপডেট, যিসকলে NIS-ৰ পৰা DLED কৰিছিল, সেই DLED কৰাসকলৰ যিসকলৰ পাছ চাৰ্টিফিকেট পোৱা নাই, অৰ্থাৎ যিসকলে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত পাছ বুলি অহা নাই, সেইসকলক ফেইল বুলি যিহেতু ধৰা হৈছে আৰু সেয়েহে এটা বাতৰি দৃষ্টিগোচৰ হৈছে। সেই বাতৰিটো আপোনালোকে চাব পাৰে। বাতৰিটোত কোৱা হৈছে DLED পৰীক্ষা মে ফেল শিক্ষক হোংগে সেৱা মুক্ত। ইয়াতে চৰকাৰৰ ফালৰ পৰা যিসকল ইন ছাৰ্ভিচ টিচাৰ্ছ আছিলে তেওঁলোককো DLED কৰোৱা হৈছিল। 18 মহীয়া যি DLED কোৰ্ছ NIS-ৰ ফালৰ পৰা কৰোৱা হৈছিল। কিন্তু এই 18 মহীয়া DLED কোৰ্ছটো সকলোৰে পাছ বুলি অহা নাছিলে। কিছুমান এনেকুৱা শিক্ষক আছিল যাৰ হাই ছেকেণ্ডেৰীত 50% নাছিল আৰু তেওঁলোকে 50% আপগ্ৰেড নকৰা পৰ্যন্ত তেওঁলোকক DLED চাৰ্টিফিকেটত পাছ বুলি দিয়া নহয় বুলি জনোৱা হৈছিল। সেয়েহে বহুতো শিক্ষক এনেকুৱা আছিল যাৰ 50% নাছিলে আৰু তেওঁলোকক এটা সময়সীমা বান্ধি দিয়া হৈছিল আপগ্ৰেডৰ বাবে। আৰু সেই আপগ্ৰেড কৰা কিছুমানে সময়মতে আপগ্ৰেডটো কৰিলে যদিও বহুতৰে যেতিয়া NIS-ৰ ফালৰ পৰা যেতিয়া SOS এক্সাম দি পেলাই আপগ্ৰেড কৰিলে তেতিয়ালৈকে তেওঁলোকৰ সেই পৰ্টেলটো বন্ধ হৈ গৈছিল, য'ত তেওঁলোকে আপগ্ৰেড মাৰ্কটো ছাবমিট কৰি তেওঁলোকৰ NC-টো ৰিমুভ কৰিব পৰা ব্যৱস্থা আছিল। কিন্তু যিহেতু পৰ্টেলটো বন্ধ হৈ গ'ল, বন্ধ হৈ যোৱাৰ পাছত সেইসকল বহুতো হাজাৰ হাজাৰ শিক্ষকে তেওঁলোকৰ NC যিটো ষ্টেটাছ দিছিলে সেই ষ্টেটাছটো ৰিমুভ কৰিব নোৱাৰিলে। এতিয়া এনেকুৱা এটা আশংকাই দেখা দিছে যে বাহিৰৰ যদি ৰাজ্যত এই খবৰটো আহিছে যে যিসকল DLED পৰীক্ষাত পাছ কৰা নাই তেওঁলোকক সেৱামুক্ত কৰা হ'ব, আৰু এই ছিষ্টেমটো যদি আমাৰ ৰাজ্যলৈও যে নাহিব তাৰ কোনো গেৰেণ্টি নাই। গতিকে সকলো যিসকল শিক্ষকৰ NC ষ্টেটাছ এতিয়াও আছে, NC বুলি চাৰ্টিফিকেটত আছে, তেওঁলোকে চৰকাৰক জনাব লাগে যে আমাৰ NC ষ্টেটাছটো ৰিমুভ কৰাৰ কাৰণে আমি যিহেতু পৰীক্ষা দিছিলোঁ, তো তাৰ পাছতো যিহেতু আমি আপগ্ৰেড কৰিব পৰা নাই আৰু আপগ্ৰেড নকৰাৰ কাৰণে আমাৰ NC ষ্টেটাছটো এতিয়াও আছে, আৰু সেয়েহে তেওঁলোকে যাতে সেই পৰ্টেলটো আকৌ ৰিঅ'পেন কৰি দিয়ে, য'ত আমি আমাৰ আপগ্ৰেড মাৰ্কটো ছাবমিট কৰি আমাৰ NC ৰিমুভ কৰিব পাৰিম। আৰু তাৰ বাবে দৰকাৰ হ'লে কেন্দ্ৰীয় চৰকাৰৰ ওচৰতো এই দাবী জনাব লাগে। কেন্দ্ৰীয় চৰকাৰে যাতে সকলো যি লাখ লাখ শিক্ষাৰ্থী আছে, যি DLED কৰা শিক্ষাৰ্থী আছে বা শিক্ষক আছে, তেওঁলোকৰ যাতে এই NC ষ্টেটাছটো ৰিমুভ কৰি দিয়ে, যাতে তেওঁলোকৰ কৰি থকা চাকৰিটো যাতে বাহাল থাকে, তাৰ বাবে যাতে এইখিনি সহায় কৰে, তাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো এই আহ্বান জনাব লাগে। আৰু সকলো শিক্ষকে এই খবৰটোৰ প্ৰতি সতৰ্ক হয়, কাৰণ এনেকুৱা পৰিস্থিতি যে আমাৰ অসমত নহ'ব তাৰ কোনো গেৰেণ্টি নাই। গতিকে সকলো শিক্ষকে এলাৰ্ট হওক, হৈ পেলাই তেওঁলোকৰ NC ষ্টেটাছটো যাতে ৰিমুভ কৰিব পাৰে তাৰ বাবে ষ্টেপ গ্ৰহণ কৰক। অন্যথা হয়তো পৰিস্থিতি আমাৰ অসমত থকা শিক্ষকসকলৰ ক্ষেত্ৰতো এনেকুৱা এটা ৰেগুলেশ্যন আহি পৰিব পাৰে।